আসসালামু আলাইকুম সকললৈ আমাৰ আৰএনপিএছ প্ৰাইভেট লিমিটেডৰ পৰা আমি সকলোকে ধন্যবাদ জনাইছো। আজি এটা নতুন ভিডিঅ' বনাবলৈ ওলাইছো। আজি নতুন আমাৰ গোটেই বস্তুটো আপোনালোকক দেখাম কেনেকৈ মেচিন প্লাস আপোনালোকৰ এই কি বস্তু পোৱা যায় আৰু মেচিনটো কেনেকৈ বনোৱা হয় তাৰ বিষয়ে আমি আলোচনা কৰিম। এইটো হৈছে এক্সেল কন্ট্ৰোলাৰৰ মেচিন হয়। এইটো আমাৰ এলুমিনিয়ামৰ ট্ৰে হয়। গোটেইখিনি আমি ইয়াত চাই আছে আৰু মেচিনটো এইটো হৈছে এক্সেল কন্ট্ৰোলাৰৰ মেচিন হয়। এইটো আমি দেখাই আছো আৰু এতিয়া দেখাম আমাৰ ভিতৰত কি বস্তু পোৱা যায়। আমি দানাৰ কাৰণে অৰ্থাৎ পোৱালি যি বস্তু লাগে সেইবিলাক বস্তু আমাৰ ইয়াৰ পৰা পাই থাকিব। এইটো আমাৰ খাচী হয়। আমি এইবিলাক খাচী দি অৰ্থাৎ এইবিলাক প্লাষ্টিকৰ খাচী আমি যদি বহুত দূৰলৈকে পোৱালি পঠাওঁ পোৱালি মৰাৰ চান্সটো একেবাৰে নাথাকে আৰু কোনো প্ৰব্লেম নহয়। আৰু এইটো খাচী আমি পাইকাৰী হিচাপে বিক্ৰী কৰোঁ। আমাৰ ইয়াত দানা পানী পাত্ৰ অৰ্থাৎ গোটেই বস্তুবিলাক পাই থাকিব। এইবিলাক চাই আছে কোনোবাই যদি পোৱালি ল'ব খুজিছে তেনেহ'লে আপোনালোকে আৰু বেলেগত যাব নালাগে। আমি গোটেই মাৰ্কেটৰ পৰা আমি কমত এইবিলাক বস্তু আমি কম দামতে বিক্ৰী কৰোঁ। আমি সকলো সময়তে মিনিমাম আপোনাৰ 10% এটা ডিছকাউণ্টত বা 20% ডিছকাউণ্টত মালবিলাক পাই থাকিব আৰু গোটেই বস্তুৰ পৰা আমাৰ পৰা যোগান ল'ব পাৰিব। আমি গোটেই বস্তুবিলাক ইয়াত মজুত ৰাখোঁ। গোটেই দানাৰ পাত্ৰ পানীৰ পাত্ৰ মেচিন যি লাগে আমাৰ গোটেই বস্তুটো আমি দি থাকোঁ। আজি আপোনালোকে আমাৰ গোটেই বস্তুটো আমি দেখুৱাম। আজি ইয়াত চাই আছে আমাৰ ফেন হয়। এইটো আমাৰ এচি ফেন হয়। ফেনবিলাক আমি ষ্টকত ৰাখোঁ লাগে আপোনালোকে পাইকাৰী হিচাপত ল'ব পাৰিব। এচি ফেন হয়। এই ফেনটো আমি হয় এইটো ডাইৰেক্ট এচি ফেন হয়। এইটো আৰু আপোনালোকে এডপ্টাৰ চেডপ্টাৰ লগাব নালাগে আৰু এইটো মেচিন হয়। এইটো আমাৰ গোটেই অট'মেটিক ইনকুবেটৰ মেচিন হয়। গোটেই 300 টকা ইনকুবেটৰ মেচিন আৰু এইটো হয় আমাৰ এইবিলাক বস্তু আমি ফেনটো কেনেকৈ ব্যৱহাৰ কৰা হয়। এইটো দাদা আমাৰ এইটো হয় আমাৰ য'ত আমি মেচিনবিলাক ৰেডি কৰোঁ। এইটো হৈছে আমাৰ মেচিন ৰেডি কৰা ঘৰ হয়। ইয়াত আমাৰ গোটেই বস্তুবিলাক আছে। কোনোবাই ট্ৰেইনিং ল'ব খোজে ট্ৰেইনিঙো ল'ব পাৰে। আমাৰ পৰা গোটেই বস্তু চাব পাৰে কেনেকৈ মেচিনটো বনোৱা হয়। এই বিষয়ে আমি আলোচনা কৰোঁ। এইবিলাক মেচিন বনাওঁ এইবিলাক মেচিন ৰেডি হৈ আছে আৰু এইবিলাক মেচিন আমি অৰ্ডাৰ কৰিব পাৰি দি আছোঁ। এইবিলাক মেচিন অৰ্ডাৰ আছে। আমি আজি এইবিলাক গোটেইখিনি কমপ্লিট কৰিম। কমপ্লিট কৰাৰ লগে লগে যাব আৰু আমাৰ এই বস্তুবিলাক চাই আছে ইয়াত কি কি বস্তু লাগে আৰু আমি গোটেইখিনি আৰু আমাৰ ইয়াত চাওক এইবিলাক হৈছে আমাৰ কি বস্তু লাগে এইবিলাক দেখি আছোঁ। এইটো আমাৰ চালি হয় এলুমিনিয়ামৰ হয় আৰু এলুমিনিয়ামৰ প্লেট প্লাছ এলুমিনিয়ামৰ জালি ৱাটাৰটো ধৰি এইবিলাকৰ ৱাটাৰটো ধৰি একবছৰৰ ৱাৰেণ্টি থাকে মেচিনৰ আৰু একবছৰৰ মেচিনৰ ৱাৰেণ্টি থাকে। প্ৰব্লেম হ'লে আমি ডাইৰেক্ট মেচিনবিলাক আৰু একবছৰৰ ভিতৰত তাৰপিছত যদি প্ৰব্লেম হয় তেনেহ'লে আমাৰ মিনিমাম এটা চাৰ্জ দিব লাগে। সেই হিচাপত আমি কি কৰিব আৰু এইবিলাক মেচিনত আছে ইয়াত বস্তুবিলাক কাম কৰা বস্তুবিলাক ষ্টক কৰি ৰাখিছোঁ আৰু যেতিয়া মেচিন লাগে তাৰ কাৰণে আমাৰ এডভান্সটো নালাগে বা দিলেও দিব পাৰে আমাৰ যেতিয়া আহে তেতিয়া মেচিনবিলাক পাই এইবিলাক আমাৰ মেচিনৰ বস্তুবিলাক দেখুৱাই কৰা হয় আৰু আমি যিবিলাক বস্তুবিলাক পাওঁ সকলো ৱাৰেণ্টি থকা বস্তু। এতিয়া আমি কি পাৰ্টছ আপোনালোকৰ আমাৰ পৰা ল'ব পাৰিব তাৰ বিষয়ে আমি আলোচনা কৰোঁ। পাৰ্টছবিলাক আৰু এটা কথা আলোচনা কৰোঁ। ইয়াত আমি খেজুৰ গছৰ জালুচন খেজুৰৰ লগাই দিছোঁ। এইবিলাকৰ ডুপ্লিকেটৰ খেজুৰৰ দিছোঁ জালুচন দিছোঁ। এইবিলাক গাছবিলাক জগাব তাৰ কাৰণে আমি দিছোঁ 40 কেজি হয়। ইয়াত 3টা প্ৰজাতিৰ খেজুৰ আছে। এইটো কুৱেইটৰ খেজুৰ আছে 40 খেজুৰ আছে আৰু আমাৰ এইবিলাক খেজুৰ পাৰ কেজি আপোনালোকে যদি কিনে বজাৰৰ পৰা কিনি খাব খোজে অৰ্থাৎ 3000 টকা কেজি তেনেকুৱা ধৰণৰ খেজুৰ আমি বা গছ বনাবৰ কাৰণে আমি ইয়াত ইয়াত প্ৰায় 50টামান কি আছে এইখিনি গাছ ওলাবই মানে এতিয়া মানে গোটেইকেইটাই পানী চানী মাৰি আছোঁ। এইখিনি ইয়াৰ ভিতৰত আমি খেজুৰ বাগান কৰিবলৈ আমি ওলাইছোঁ কাৰণ আমি অসমৰ বিভিন্ন ধৰণৰ আমাৰ চাকৰি বা কোনো এনেকুৱা ধৰণৰ সুবিধা নাথাকাৰ কাৰণে আমি এতিয়া কি কৰিম তাৰ বিষয়ে মানুহে আৰ্থিকভাৱে প্ৰব্লেম হৈ গৈছে। সেইকাৰণে আমি নতুন এটা প্ৰডাক্ট আনি যাতে আমি আমি চাকৰিৰ কাৰণে বা কিবা অপেক্ষা কৰিব নালাগে তাৰ কাৰণে আমি এতিয়া আৰু 40 খেজুৰৰ বাগান কৰিবলৈ ভাবিছোঁ। তাৰ বাবে আমাৰ লগত থাকিব যাতে আমি নেক্সট টাইম আপোনালোকক খেজুৰ বাগানটো বা খেজুৰ খেতি কেনেকৈ কৰা হয় তাৰ বিষয়ে আলোচনা কৰিম, ভিডিঅ' দিম আৰু সেইকাৰণে আমাৰ লগত থাকিব। এতিয়া আমি দেখুৱাম কি পাৰ্টছ আমাৰ লগত পাব,
কি কি ইনকিউবেটৰৰ পাৰ্টছ পাব তাৰ বিষয়ে আলোচনা কৰিম। এতিয়া চাই আছে ইয়াত বিভিন্ন ধৰণৰ পাৰ্টছ আছে। আমাৰ ইয়াত XM18D কণ্ট্ৰলাৰ হয়, এইটো আমাৰ XM18D কণ্ট্ৰলাৰ হয়। এভেইলেবল মাল আছে, যেতিয়া লাগে এইটো XM18D কণ্ট্ৰলাৰ। এইটো কণ্ট্ৰলাৰৰ আমি হোলচেল ৰেটত আমি বিক্ৰী কৰোঁ। ইয়াত বিভিন্ন ধৰণৰ কণ্ট্ৰলাৰ পাব। ইয়াত XM18 পাব, ইয়াত অৰ্থাৎ STC 1000 মডেলৰ কণ্ট্ৰলাৰ হয়। 1000 এইটো XM18 কণ্ট্ৰলাৰ হয়, ডাবল চাৰ্কিটৰ হয়, PCB কণ্ট্ৰলাৰ। এইটো PCB কণ্ট্ৰলাৰটো আজি দেখুৱাই আছোঁ আপোনালোকক। এইটো PCB কণ্ট্ৰলাৰ দেখুৱাই আছোঁ কেনেকৈ চিষ্টেমত কণ্ট্ৰলাৰটো এতিয়া চাব। এইটো XM18 কণ্ট্ৰলাৰ হয়। এই কণ্ট্ৰলাৰটো আপোনালোকে যদি কোনোবাই যদি কণ্ট্ৰলাৰ ল'ব খোজে তেনেহ'লে কণ্ট্ৰলাৰ ল'ব পাৰে, বা মেচিন ল'ব খোজে তেনেহ'লে মেচিনো ল'ব পাৰে। বিভিন্ন ধৰণৰ মেচিন কণ্ট্ৰলাৰ প্লাছ আমাৰ পৰা গোটেই বস্তু যোগান পাব। ইয়াত হিউমিডিফায়াৰৰ পৰা আৰম্ভ কৰি অৰ্থাৎ বিভিন্ন ধৰণৰ সৰু ডাঙৰ সকলো কণ্ট্ৰলাৰৰ এভেইলেবল আছে। যদি কোনোবাই কণ্ট্ৰলাৰ ল'ব খোজে বা মেচিন ল'ব খোজে আমাৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব পাৰে। লিংকত দিয়া নম্বৰত কল কৰিব পাৰে। কল কৰিলে আমাৰ পৰা ডাইৰেক্ট ল'ব পাৰিব। এইবিলাক গোটেই বস্তু আমি এভেইলেবল থাকে, মালবিলাক থাকে, যেতিয়া খোজে তেতিয়াই পাই থাকিব। আজি এইখিনিতে আমাৰ এটা কথা ক'ব খুজিছোঁ যে আমি আজি যিটো কাম আমি ফাৰ্ষ্টত ষ্টাৰ্ট কৰিছিলোঁ, এতিয়া মানে একোৱেই নাছিল, অলপ টকাৰে ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু আজি এতিয়া আমি ভালেখিনি বস্তুত আগবাঢ়ি গৈছোঁ। চাই আছে, দেখি আছে, আৰু আপোনালোকে যাতে গোটেই মানুহ যাতে আমাৰ লগত আগবাঢ়ি যাব পাৰে তাৰ বিষয়ে আমি অলপ কিবা চিন্তা বা আলোচনা কৰি আছোঁ। সেই হিচাপে আমাৰ লগত জড়িত থাকক, আমাৰ লগত আহক, নতুন নতুন ভিডিঅ' চাই থাকক। আৰু এটা কথা কওঁ, মই আমাৰ আৰু এটা ইউটিউব চেনেল আছে। সেইটো এডুকেশ্যনৰ ওপৰত আমি চেনেলটো কৰিছোঁ। সেইটো ক্লাছ 10ৰ পৰা 12লৈকে আমি মেথছৰ ওপৰত দি আছোঁ। কোনোবাই যদি লিংকটো চাব বিচাৰে বা এডুকেশ্যন অৰ্থাৎ শিক্ষাৰ তাৰ মেথছৰ ওপৰত কিবা ষ্টুডেণ্টছ থাকে চাই আছে তেনেহ'লে তাহোঁতে চাব পাৰিব। তাৰ বাবে আমাৰ লগত যোগাযোগ কৰক, বা আমাৰ লিংকত দিয়া নম্বৰত কল কৰক, বা লিংকত যাই আমাৰ সেই চেনেলটোত যাই ছাবস্ক্ৰাইব কৰিব। আৰু এটা কথা কৈ আছোঁ, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, যাতে আমি নেক্সট ভিডিঅ' দিয়াৰ লগে লগে পাব পাৰে। আজিৰ কাৰণে এইখিনি, নেক্সট টাইম নেক্সট ভিডিঅ'।